माजबादनि सनापुखुरियाव मुलुग गोजोन आरो गासैबो जिउ जिबिनि गोजोननि थाखाय 6 घन्टा पालनाम। उदालगुरि जिल्लानि माजबाद सनापुखुरियाव मुलुग गोजोन आरो गासैबो जिउ जिबिनि गोजोननि थाखाय 6 घन्टा मोनसे पालनाम खुंनाय जायो। मुंख'नाय हाबाफारिजों लोब्बा लाखिनानै 22 फेब्रुआरि खालि फुंनि 5 रिंगायाव जागरण, 7 रिंगायाव ऐसालनि मोनसे सरासनस्रा रायखांनाय, सराय आचार्यखौ पंकज दास आरो बनजित भरालिया मोनाबिलिनि 8 रिंगायाव सामलायो। 10 रिंगायाव शरण बादाखौ महापुरुष श्रीमन्त शंकरदेव उदालगुरि सत्रनि शरणाचार्य बिमल भकतआ सामलायो। बेलासियाव आलारि बाथि फोजोंनाय। 23 फेब्रुआरि खालि फुंनि 8 रिंगायाव सनापुखुरि नामघर सामलाय आफादनि अरायथा आफादगिरि नवीन दासआ धर्मनि फिरफिलाखौ बिरहोदोंमोन। हरनि 9 रिंगायाव श्रीमन्त शंकरदेव सत्रनि गोजाम भेरगाव बरंगाजुलिनि जयन्त रावाइया पालनामखौ बेखेवदोंमोन। साननि 2 रिंगायाव महाप्रसाद लानाय बे हाबाफारियाव गागि बिमा चन्द्रप्रभा दास, पुतुलि काकुति, मीनाबाला दास, राज्यबाला दास, कमला ओझा, सनापुखुरि शंकरदेव सत्र सामलाय आफादनि नेहाथारि हरिनारायण दास आरो लोगो नेहाथारि रक्तिम सूत्रधारा खौरांगिरिफोरनि सिगाङाव माखासे गोनां बाथ्राफोरखौ फोरमायथियो। माजबादनिफ्राय जतिनाथनि रिपर्ट NBT लाइभ। এইটো পালনাম ভাগ আমাৰ প্ৰত্যেক বছৰে এতে পালন কৰা হয়। তো এই পালনাম ভাগ আমাৰ শংকৰদেৱ মাধৱদেৱ দিনৰ পৰাই এই পালনাম ভাগটি আমাৰ আৰম্ভ হৈছে। তো তেওঁলোকে এই পৰম্পৰা বস্তুটো আমাক তেওঁলোকে দি থৈ যোৱাৰ কাৰণে আমি তেওঁলোকৰ এই বস্তুখিনি আমি পালন কৰি গৈ আছোঁ। দেখা গৈছে এটা সমন্বয়ৰ মিলনভূমি। ইয়াত কোনো জাতি ভেদ কোনো নাই। কোনো জাতি ভেদ নোহোৱাকৈ শ্ৰীমন্ত শংকৰদেৱে এই পালনাম ভাগ ব্যৱহাৰ কৰি তেওঁৰ স্মৰণ কীৰ্তন যিখিনি নাম ঘোষাৰ আমাৰ কীৰ্তন ঘোষাৰ বস্তুখিনি আমাক দি থৈ গৈছে, সেইখিনি কোনো জাতিভেদ নোহোৱা কৰি আমি পালন কৰি যাই আছোঁ আৰু সকলো ৰাইজে আমাক আঁকোৱালি লৈছে। আমাৰ মাজবাটবাসী ৰাইজক আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ, সকলোৱে মিলিজুলি আমি গোটেই আঞ্চলিক যিখিনি আমাৰ মাজবাটৰ আঞ্চলিক ৰাইজ আছে সেইখিনি ৰাইজ আহক, আমাৰ লগত নাম কীৰ্তন কৰক, ভগৱানৰ ওচৰত স্মৰণ কৰক, তেওঁৰ শক্তি লওক, এইখিনিয়ে মই ক'ব। হৰিচিঙা, টংলা, বৰঙাজুলি, আপোনাৰ জিলাৰ বিভিন্ন জেগাৰ পৰা ভক্তসকল আহে আৰু 15 বছৰ ধৰি পালনাম ভাগ চলি আছে। গতিকে এইখিনি দেখা পাইছোঁ ইয়াত কালি শনিবাৰ ইয়াত সৰণীবিধ আছিল আমাৰ ওদালগুৰি সত্ৰৰ শংকৰদেৱ সত্ৰৰ বিমল বাপে আহি কেইজনে দিছিলে? কালি 6জনে কালি বিভিন্ন কাষ্টত থাকে। ৰাভা আছিলে, বড়ো আছিলে, আদিবাসী আছিলে। তেওঁলোকে বছৰে হয় ইয়াত, বছৰে পালনামৰ আগদিনাখন শৰণৰ শিবিৰ পতা হয়। দেখা গৈছে ইয়াত বড়ো, আদিবাসী, ৰাভা সকলো জনগোষ্ঠীৰে মানুহ ইয়াত অংশগ্ৰহণ কৰে। কি উদ্দেশ্য? এইটো বিশ্ব যিটো শান্তিৰ কাৰণে গাঁৱৰ সকলো সম্প্ৰদায়ৰ মানুহক যাতে সুখ শান্তিৰে থাকে, কোনো নিমংগল নহয়, তাৰ কাৰণে পালনাম ভাগ বছৰে পতা হয়। সমস্ত জীৱৰ অসমবাসী ৰাইজক মই এই পালনামৰ সকলো ৰাইজক যাতে সুখ শান্তিৰে থাকে